কালিলৈ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। কিয় গুৰুত্বপূৰ্ণ এই অধিৱেশন? কিহৰ বাবে সৰ্বাধিক চৰ্চিত এই অধিৱেশন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হ'ব কালিলৈ পৰা। কালিলৈ পৰা ৰাজ্যত আৰম্ভ হ'ব অসম বিধানসভাৰ বহু চৰ্চিত বাজেট অধিৱেশন। এই অধিৱেশনক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ জনসাধাৰণৰ মাজত। কেইবাটাও বিশেষ কাৰণত গুৰুত্বপূৰ্ণ হৈ পৰিছে এই অধিৱেশনখন। ৰাজ্যত দ্বিতীয়বাৰলৈ শাসনলৈ অহা বিজেপি চৰকাৰখনৰ এইখন প্ৰথমখন বাজেট অধিৱেশন। বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰথমবাৰৰ বাবে এই অধিৱেশনত দাখিল কৰিব বাজেট। আগন্তুক 6 মাহৰ বাবে ৰাজ্যৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে। 16 জুলাইত বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰিব বাজেট। কেইবাখনো নতুন বিধেয়ক উত্থাপন হ'ব অধিৱেশনখনত। লগতে বিধানসভাৰ কাৰ্যক্ৰমণিকা সম্পৰ্কীয় মন্তব্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অধিৱেশনত অনুষ্ঠিত হ'ব লগা বিধানসভাত ভাষণ দিবৰ বাবে কংগ্ৰেছে 1 ঘণ্টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে পাব 2 মিনিটকৈ সময়। অৰ্থাৎ সকলো সময়তে চৰকাৰৰ বিৰুদ্ধে খুচৰাৰ শিৱসাগৰৰ বিধায়কগৰাকীয়ে বিধানসভাত মন্তব্য ৰাখিবলৈ নাপাব বিশেষ সময়। সেয়ে এই অধিৱেশনৰ আন এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে অখিল গগৈ। বিধানসভাত অখিল গগৈৰ ভূমিকা কি হ'ব তাক লৈও চলিছে ব্যাপক চৰ্চা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। Protibimbo Live, right news for the right people. Get ZAT, which stands for Guwahati Accident Trauma and Emergency Hospital. We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries. We also cater the low socio-economic strata of Assam by its illustrious cream called Hahi, which means to smile. So keep smiling with a healthy life with Gate Hospital.